নমস্কাৰ MN24লৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই ঝৰ্ণা কৈনুকৈ থাকিলে উৰকে নপৰে মৰ্মিতা মিত্ৰৰ কথা প্ৰথমে বাঁহী আৰু তাৰ পিছত মায়াবিনী শেহতীয়াকৈ জুবিন গাৰ্গৰ অমৰ সৃষ্টি বাঁহী গীতটিক ফিউজন কৰি পৰিৱেশন কৰিবলৈ গৈ লাখ লাখ জুবিন গাৰ্গৰ অনুৰাগীৰ ৰুহত পৰা মৰ্মিতা মিত্ৰৰ নামৰ গায়িকাগৰাকীয়ে মায়াবিনী গীতটো পৰিৱেশন কৰাৰ সময়ত বহুৱালি এতিয়া সামাজিক মাধ্যমত ভাইৰেল চাওক আমাৰ এই প্ৰতিবেদন প্ৰথমে বাঁহী আৰু তাৰ পাছত মায়াবিনী মৰ্মিতা মিত্ৰ যিগৰাকী বংগকন্যাৰ প্ৰতিভাক উচিত সন্মান দিছিল অসমবাসীয়ে অসমৰ বহু জনপ্ৰিয় শিল্পীক চেৰ পেলাই ইখনৰ পাছত সিখন মঞ্চত গীত পৰিৱেশনৰ সুবিধা পাইছিল এইগৰাকী মৰ্মিতা মিত্ৰই জীৱিত কালত স্বয়ং ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গেও প্ৰশংসা কৰিছিল মৰ্মিতাক কিন্তু অসমৰ ৰাইজৰ অকৃত্ৰিম মৰম আৰু প্ৰশংসাই যেন মূৰত ধৰিলে এইগৰাকী অনা অসমীয়া গায়িকাক অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ মঞ্চত জুবিন গাৰ্গৰ বাঁহী গীতটিক বিকৃত ৰূপত পৰিৱেশন কৰি অসমীয়া ৰাইজৰ আৰু লাখ লাখ জুবিন গাৰ্গ অনুৰাগীৰ ৰুখত পৰি চুক্তিবদ্ধ হোৱা বিহু মঞ্চৰ পৰাও পাত পৰা মৰ্মিতা নামৰ এইগৰাকী গায়িকাৰ এটাৰ পাছত আনটো কাৰ্য পোহৰলৈ আহিছে শেহতীয়াকৈ আকৌ সামাজিক মাধ্যমত ভাইৰেল হৈছে জুবিন গাৰ্গৰ অমৰ সৃষ্টি মায়াবিনী গীতটিক কিদৰে বিকৃত শৈলীত পৰিৱেশন কৰিছিল এইগৰাকী অনা অসমীয়া গায়িকা মৰ্মিতা মিত্ৰই উল্লেখযোগ্য যে জীৱিত কালত জুবিন গাৰ্গে কৈছিল মোৰ মৃত্যু হ'লে এই গীতটোৱে সকলোতে বাজিব মই মৰিলে এইটো গানে বাজিব কিন্তু So this song is so important for you, for me, for everyone. আৰু জুবিন গাৰ্গৰ ইচ্ছা অনুসৰিয়ে মায়াবিনী গীতটি এতিয়া অসমীয়াৰ হৃদয়ৰ স্পন্দনত ক্ৰমে প্ৰাৰ্থনালৈ ৰূপান্তৰিত হোৱা মায়াবিনী গীতটিক লৈও এইগৰাকী মৰ্মিতাই কৰা চৰম স্পৰ্ধা আৰু অপমানৰ প্ৰমাণ এতিয়া সামাজিক মাধ্যমত উপলব্ধ জুবিন গাৰ্গৰ নামত অসমত অসমীয়া ৰাইজৰ কাষ চাপিবৰ বাবে কৌশল গ্ৰহণ কৰি সফল হোৱা বুলি অভিযোগ অৱশ্যে বহু আগতে উত্থাপিত হৈছিল মৰ্মিতাৰ বিৰুদ্ধে কিন্তু এইবাৰ যেন সকলো সীমা অতিক্ৰম কৰি গ'ল বাৰে বাৰে ভুল কৰাৰ নামত অসমীয়া ৰাইজৰ আৱেগ আৰু বিবেক দংশন কৰি আকৌ বয়কট হোৱাৰ ভয়ত ক্ষমা খুজি আচলতে মৰ্মিতাই কি বুজাব বিচাৰিছে নমস্কাৰ মই মৰ্মিতা আৰু এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই এইটোৱে জনাব বিচাৰোঁ যে বাঁহী গানটোৰ জৰিয়তে আমাৰ অসমবাসী ৰাইজে আমাৰ অসমীয়া ৰাইজে আমাৰ বিভিন্ন দল সংগঠনৰ মানুহে আমাৰ জুবিনদাৰ পৰিয়ালৰ মানুহে মনত যিখিনি দুখ বা আঘাত পাইছে সেইবাবে মই আপোনালোকৰ ওচৰতে কৰৰ জোৰে ক্ষমা খুজি আছোঁ মই আশা কৰিছোঁ আপোনালোকে মোক মাফ কৰি দিব বুলি
নে সহনশীল অসমীয়া ৰাইজে এইবাৰো যি হ'ল বুলিয়েই ঈশ্বৰ পুত্ৰৰ সৃষ্টিৰাজিক দংশন কৰি অহা এইগৰাকী বংগকন্যাক পুনৰ সুযোগ দিব, এয়া হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট MN24।